আমাৰ দৰে মানুহ এজনে যেতিয়া এটা আইফোন দেখে বা এটা আইফোনৰ নাম শুনে আমাৰ এনেকুৱা লাগে বাপৰে বাপ এইটোতো সকলো ফোনৰ ৰজা হয় ভাই ৰজা কাৰণ আমি জানো এটা আইফোনৰ দাম ৭০,০০০ টকা ৮০,০০০ টকা ৯০,০০০ টকা বা আমি যদি একদম নতুন এটা আইফোন কিনিব লগা হয় ১,০০,০০০ টকা পৰ্যন্ত দিব লগা হয় আৰু এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমি এটা কথা ভাবি লৈছো যে আইফোনে হয়তো কিছুমান এনেকুৱা কাম কৰিব পাৰে যি কাম এন্ড্ৰইড ফোনে কৰিব নোৱাৰে আমি যেতিয়াই এটা ফোনৰ পিছফালে আধা কাটা এপলৰ চিম্বলটো দেখা পাওঁ আমাৰ ফোনটোৱে সেৱা কৰিবৰ ইচ্ছা যায় যে এইটোৱে সেইটো ফোন যিটো ফোন মই ৰাতি সপোনত দেখো এইটোৱে সেইটো ফোন যিটো ফোন আইফোন বুলি আমি সকলোৱে জানো কিন্তু সঁচাকৈ নে বাৰু সঁচাকৈ আইফোনে কি কৰিব পাৰে মোৰ আজিৰ এই ভিডিঅ'টো আপুনি ভালদৰে চাওক আজি মই আইফোনৰ কিছু ৰহস্য উদ্ঘাটন কৰিম আৰু আপোনালোকক ক'বলৈ চেষ্টা কৰিম যে এন্ড্ৰইডত কেনো কিয় পৃথক আইফোন বৰকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰো চাওক বৰ্তমান যিখন মোবাইল ফোনৰ দুনিয়া সেই দুনিয়াখন দুটা অপাৰেটিং সিস্টেমে চলাই ৰাখিছে এটা হৈছে এন্ড্ৰইড যিটো গুগলৰ এটা অপাৰেটিং সিস্টেম আৰু আনটো হৈছে iOS যিটো অপাৰেটিং সিস্টেম আমি পাওঁ আইফোনত আগতে আৰু কিছুমান অপাৰেটিং সিস্টেম আছিল যেনেকৈ চিম্বিয়ান আছিল নকিয়াৰ বা নকিয়াৰ ফোনতে আমি উইন্ডোজ পাইছিলো বা স্যামসাঙৰ কিছুমান ফোনত আছিল টাইজান কিন্তু বৰ্তমান সেইবিলাক নাই বুলি ক'লেও ভুল নহয় আৰু নাই আৰু সেইবিলাক বৰ্তমান আছে এন্ড্ৰইড আৰু iOS এটা এই দুটা অপাৰেটিং সিস্টেমৰ বাৰু কোনটো ভাল চাওক যদি মই আপোনালোকক একদম সহজ ভাষাত একদম সিম্পলি একদম সঁচা কথা ক'ব লগা হয় কোনো পাৰ্থক্য বিশেষ নাই এই দুটা অপাৰেটিং সিস্টেমত কাৰণ আপুনি এন্ড্ৰইডত যি এপ পাব iOSতো সেই এপো পাব আপুনি iOSত যি কাম কৰিব পাৰিব এন্ড্ৰইডতো সেই কামে কৰিব পাৰিব মাত্ৰ কিছুমান ডিফাৰেন্স আছে কি ডিফাৰেন্স জানে চাওক আইফোন এটাত আপুনি যি এপ পাব সেই এপ কেইটা ষ্টেবল হ'ব সেই এপ কেইটা বেছি সুৰক্ষিত হ'ব এন্ড্ৰইডতকে কিয় বেছি সুৰক্ষিত হ'ব জানেনে আজি যিটো এন্ড্ৰইড গুগলে আৱিষ্কাৰ কৰিলে বা গুগলৰ যিটো অপাৰেটিং সিস্টেম এন্ড্ৰইড আছে সেই এন্ড্ৰইডটো সকলোৱে ব্যৱহাৰ কৰে আজি যদি আপুনি এটা মোবাইল কোম্পানী খুলে আপুনি গুগলৰ কোনো পাৰমিশন ল'ব লগা নহয় যে এন্ড্ৰইড সোমাবলৈ আপুনি জাস্ট এন্ড্ৰইড লওক আৰু মোবাইলত সোমাই দিয়ক আৰু সেইবাবে আজি পৃথিৱীৰ যিমান নতুন নতুন মোবাইল কোম্পানী আহি আছে সকলো কোম্পানীয়ে এন্ড্ৰইড ব্যৱহাৰ কৰি আছে যাৰ ফলত এন্ড্ৰইডৰ ডেভেলপাৰো বহুত বাঢ়ি গৈছে মানে এন্ড্ৰইডত এপ বনোৱা মানুহ প্লে ষ্টৰত এপ বনোৱা মানুহ বহুত বাঢ়ি গৈছে আজি সদায় প্ৰায় হাজাৰ হাজাৰ নতুন এপ আমি পাওঁ প্লে ষ্টৰত আৰু কিছুমানটো এনেকুৱা এপো পাওঁ যেনেকুৱা ছোৱালী কেনেকৈ পটাব পাৰি সুহাগ ৰাতৰ দিনা কি কৰিব লাগে মুঠতে যা তা আৰু সকলো এপে মই যা তা বুলি কোৱা নাই প্ৰায় প্লে ষ্টৰৰ 50% এপে যা তা যি এপে ডাউনলোড কৰাৰ পিছতে গম পাই যে এপটোৰ কোনো কামেই নাই এনেকুৱা যা তা কিছুমান এপ এন্ড্ৰইডত সদায় বাঢ়ি গৈ আছে মানে প্লে ষ্টৰত সদায় আপডেট দি আছে আপুনিও এটা এপ দি দিব পাৰে জাস্ট নিজে বনাই প্লে ষ্টৰত বেছি পইচাও খৰচ নহয় তাৰ ফলত কি হৈছে এন্ড্ৰইডৰ সিকিউৰিটি কমি গৈছে তাৰ ফলত ভাইৰাছ এতে কিছুমান এনেকুৱা বহুত কিছুমান ইনলিগেল এক্টিভিটি বাঢ়ি গৈছে এন্ড্ৰইডৰ ফলত কাৰণ এন্ড্ৰইডটো ওপেন হৈ গৈছে সকলোৰে ফলত আৰু এন্ড্ৰইডটো বহুত বেছি কাস্টমাইজ কৰিব পৰা যায় মানে আপুনি ধৰক আজি এটা স্যামসাঙৰ ফোন কিনিছে স্যামসাঙৰ ফোনত আপুনি যি এন্ড্ৰইড পাব সেই এন্ড্ৰইডটো স্যামসাঙে নিজে বনাই ফেলে অলপ বেলেগ ষ্টাইলত দিছে মানে অলপ কাস্টমাইজ কৰিছে স্যামসাঙে আপুনি যদি আজি শাওমিৰ ফোন কিনে আপুনি যদি আজি মাইক্ৰমেক্সৰ ফোন কিনে সকলো ফোনতে এন্ড্ৰইড ঠিকে পাব কিন্তু অলপ বেলেগ বেলেগ সিস্টেমৰ এন্ড্ৰইড পাব মুঠৰ ওপৰত এন্ড্ৰইডটো ৰান্ধি বাঢ়ি আমি কিবা কিবি কৰি পেলাইছো যাৰ ফলত বহুত সিকিউৰিটি কমি গৈছে এন্ড্ৰইডৰ কিন্তু আইফোনৰ ক্ষেত্ৰত সেইটো হোৱা নাই আইফোনত যিটো iOS আছে বা যিটো এপ ষ্ট'ৰ আছে সেই এপ ষ্ট'ৰত আপুনি এটা সহজে এপ দিব নোৱাৰে কিছুমান ডাঙৰ ডাঙৰ কোম্পানী বা কিছুমান ডাঙৰ ডাঙৰ খুব ভাল ডেভেলপাৰকহে এপ ষ্ট'ৰত এপ বনাব দিয়ে বা আইফোনত এপ বনাব দিয়ে আৰু এপটো বনোৱা হোৱাৰ পিছত আইফোনে কি কৰে সেই এপটো বহুত ভালকে পৰীক্ষা কৰে যে এই এপটো সুৰক্ষিত নে এই এপটো বহুত ভাল এপ নে বা এই এপত কিবা ভাইৰাছ আছে নে নাই বা এই এপটো আমাৰ মোবাইলত ভালকৈ খাপ খাব নে নাই বা মোবাইলটোৰ কিবা প্ৰব্লেম হ'ব নে নাই এই এপটো ডাউনলোড কৰিলে মুঠৰ ওপৰত বহু কেইটা
ফিল্টাৰ কৰাৰ পিছতহে এটা এপ আইফোনৰ বাবে মুকলি কৰি দিয়ে আইফোনে। সেইবাবে কি হৈছে, আইফোন সুৰক্ষিত হৈ আছে বৰ্তমানো। আইফোনত আপুনি তেনেকুৱা এটেক দেখা নাপায় বা আইফোন হেক কৰাটো সহজ নহয়। কাৰণ আইফোনত সকলো নিজা। সিহঁতৰ মোবাইল ফোন নিজা, সিহঁতৰ প্ৰচেছাৰ নিজা, সিহঁতৰ iOS নিজা। মুঠৰ ওপৰত আপুনি যদি এটা আইফোন কিনে, আজি এখন বেলেগ দুনিয়াত সোমাই যাব, যিখন দুনিয়া সিহঁতৰ ৰাজ্য এখন। বেলেগ কোনো বস্তু সিহঁতত সোমাব নোৱাৰে। আপুনি iOS বেলেগ কোনো মোবাইলত নাপায়, অকল আইফোনতহে পাব। সেইবাবে আজি অলপ বেছি সুৰক্ষিত আইফোনটো এনড্ৰইডতকৈ। বিশেষ কোনো পাৰ্থক্য নাই। আজিতো আপুনি এনড্ৰইডত বহুত বেছি কাম কৰিব পাৰিব আইফোনতকেও, কাৰণ এপৰ পৰিমাণ এনড্ৰইডত বহুত বেছি আইফোনতকেও, কিন্তু সুৰক্ষাৰ ক্ষেত্ৰত এনড্ৰইড সিমান বেছি সুৰক্ষিত নহয়। এতিয়া নেক্সট কুৱেশ্যনটো হ'ল যে আইফোনৰ ইমান দাম কিয় বেছি? এটা আইফোনৰ নামত 70,000 80,000 টকা কিয় খৰচ কৰিব লগা হয় আমি? চাওক, এৰে কিছুমান কাৰণ আছে। এটা কাৰণ, যিহেতু আইফোনৰ ৰাজ্যখনে বেলেগ, আইফোনৰ দেশখনে বেলেগ। আইফোনে সকলো বস্তু নিজে বনায়। তেওঁলোকৰ মোবাইল নিজে বনায়, তেওঁলোকৰ প্ৰচেছাৰ নিজে বনায়, তেওঁলোকৰ OS টো নিজে বনায়, iOS। চ' এইবিলাকৰ নামত তেওঁলোকে বহুত বেছি টকা খৰচ কৰে। চাইণ্টিষ্টসকলক বহুত বেছি টকা দিব লগা হয়। আৰু কি হয়, আইফোনে নতুন নতুন কিছুমান টেকনলজি উদ্ভাৱন কৰি আহিছে। যেনেকে আমি iPhone 10ত ফেচ ৰিকগনাইজেশ্যন পাইছো, পুৰা বেজেললেছ ডিছপ্লে পাইছো। এইবিলাকৰ ফলত আইফোনে বহুত টকা খৰচ কৰে, যাৰ ফলত আইফোনৰ দাম বাঢ়ি গৈছে। কিন্তু এনড্ৰইডতো সেইবোৰ হোৱা নাই। এনড্ৰইডত কি কৰে, কোনোবা এটা কোম্পানীয়ে জাষ্ট এটা বস্তু সৃষ্টি কৰে, ধৰক স্যামছঙে এটা বস্তু সৃষ্টি কৰে, আৰু বাকী সকলোবিলাক কোম্পানীয়ে পিছত তাৰ পৰা কপি মাৰি নিজৰ ফোনত সোমাই দিয়ে। বিশেষ কোনো ৰিচাৰ্জৰ নামত বা চাইণ্টিষ্টসকলক বেছি পইচা দিব লগা হোৱা নাই বেলেগ কোম্পানীয়ে, যাৰ ফলত কম দামতে দিব পাৰে তেওঁলোকৰ ফোনবিলাক। জাষ্ট এইখিনিয়ে, বিশেষ কোনো পাৰ্থক্য নাই। এতিয়া আপোনালোকে যদি ভাবি আছে মই এটা আইফোন ল'ম জাষ্ট লেবেল দিবৰ বাবে, জাষ্ট আধা কাটা আপেলৰ চিম্বলটো দেখুৱাৰ বাবে, সেইটো হলে ভুল কথা হ'ব। চাওক, আজিৰ দিনত স্পেচিয়েলি ভাৰতত, স্পেচিয়েলি অসমত কি হৈ আছে জানেনে? আজিৰ দিনতো 2018 চনতো জাষ্ট সেই চিম্বলটোৰ কাৰণে iPhone 5 পৰ্যন্ত কিনি আছে মানুহে। আজিৰ দিনত য'তেই নাহি গ'ল, এতিয়াও iPhone 5, iPhone 6 কিনি আছে জাষ্ট চিম্বলটোৰ কাৰণে। জাষ্ট এইখিনি নজনাৰ বাবে যে আইফোন আৰু এনড্ৰইডৰ বিশেষ কোনো পাৰ্থক্য নাই। এইখিনি নজনাৰ বাবে ইমান দাম খৰচ কৰিও বৰ্তমান iPhone 5 কিনি আছে। যি iPhone 5-এ কি কৰিব পাৰে মই কি ক'ম আৰু। আপুনি 3,000 টকাৰ এটা এনড্ৰইড ফোন কিনক আজি, বহুত বেছি ভাল কাম কৰিব iPhone 5তকেও। কিন্তু মানুহে আৰু কি আৰু লেভেলৰ বাবে এইবিলাক কৰি আছে। চ' আপোনালোকে এই মূৰ্খামিৰ বলি নহব। আপোনালোকে ভালদৰে জানি লওক যে আইফোনে কি কৰিব পাৰে, বা মই কেনেকুৱা বস্তুৰ বাবে আইফোন ব্যৱহাৰ কৰো, সকলোবিলাক জানি লৈহে কাম কৰক। আজি মই কিছু ক'বলৈ চেষ্টা কৰিলো যে আইফোন কিয় অলপ ভাল বা আইফোন কিয় অলপ সুৰক্ষিত। বাকী এনড্ৰইডৰ দুনিয়াখন বহুত ডাঙৰ। এনড্ৰইড গুগলে চলাই আছে, গুগলে, পৃথিৱীৰ সকলোতকৈ ডাঙৰ কোম্পানী, সেই গুগলে এনড্ৰইড চলাই আছে। চ' এনড্ৰইডে বহুত বেছিটো সুবিধা দিয়ে থাকিব, কিন্তু আইফোনৰ সুবিধাখিনি সীমাবদ্ধ হ'ব। আইফোনে যিখিনি সুবিধা দিব পুৰা একদম ভালকে চাই চিতি দিব। এটা যদি আইফোনত এপ আছে, সেই এপটোৱে পুৰা চিয়ৰ 100% ভালকৈ কাম কৰিবই। কিন্তু এনড্ৰইডৰ আপুনি এটা এপ লওক প্লে ষ্টৰৰ পৰা, সেই এপটো কিছুমান ফোনত কৰিব কাম, কিছুমান ফোনত নকৰে। মুঠৰ ওপৰত এনেকুৱা আৰু যা তা হ'ব। আৰু যদি আপুনি এনড্ৰইডৰ একদম ফ্ৰেছ, একদম ভাল এনড্ৰইডৰ এক্সপিৰিয়েঞ্চ এটা অনুভৱ কৰিব বিচাৰিছে, আপুনি লৈ লওক এটা গুগলৰ ফোন, মানে গুগল পিক্সেল লৈ লওক। তাত আপুনি এনড্ৰইডৰ যিটো আচল মজা, সেই মজাটো অনুভৱ কৰিব পাৰিব। চ' আজিলৈ ইমানে। আজিৰ ভিডিঅ'টো মই বুজাবলৈ চেষ্টা কৰিলো যে আইফোনৰ দাম কিয় বেছি, বা আইফোন আৰু এনড্ৰইডৰ অলপ কিবা কথা ক'লো। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰক, আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, মাজত থকা ডিবি নামৰ চিম্বলটোত ক্লিক কৰি, যদি এতিয়ালৈকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই। আজিলৈ ইমানে। থেংক ইউ, হেপী নিউ ইয়াৰ।